আজি যিসকলক তেখেতসকলে বেনিফিচিয়াৰী দিছে UPPLৰ চাকৰি কৰা UPPLক দিছে যাৰ মানে পাবলৈ তাত মানে ক্ৰাইটেৰিয়া নাই UPPL হ'লে তেখেতসকলে প্ৰাপ্য হয় এইটো কেনেকৈ হয় তেখেতসকলে মানে ফৰেষ্টৰ টকা ফৰেষ্ট ৰাইট যিটো আমাৰ পাব লগা যিটো মাটিৰ পট্টা আজিলৈ তেখেতসকলে একো কাম কৰিব পৰা নাই তেখেতসকলৰ যিটো কথা আৰু কামৰ লগত কোনো ধৰণৰ মিল নাই এটা টাৰ্ম থাকে আৰু টাৰ্মৰ পিছত এটা কনফাৰেন্স পাতে কনফাৰেন্সৰ পিছত নতুন কমিটি গঠন কৰা হয় আৰু আগন্তুক যিটো নিৰ্দিষ্ট টাৰ্ম এই টাৰ্মত কি ধৰণৰ কাৰ্যসূচী লৈ পেলাই কাম কৰিব কেনেকুৱা কাম কৰিব দলখনক কেনেকৈ শক্তিশালী কৰি পেলাই আগুৱাই লৈ যায় এইটো জেনেৰেলি এইটোৱে নিয়ম হয় আৰু নিয়ম অনুযায়ী আজি কোকৰাঝাৰ জিলা কমিটিও এই নিয়ম অনুযায়ী এই সভাখন পাতিছে আজি নতুন কমিটি গঠন কৰা হ'ব পূৰ্ণাংগ ৰূপত এটা শক্তিশালী এটা কমিটি গঠন কৰা হ'ব আৰু ইয়াত বিভিন্ন আমাৰ কোকৰাঝাৰ জিলাৰ বিষয়ৰ ওপৰত আলোচনা কৰিব ডেভেলপমেণ্টৰ ওপৰত আলোচনা হ'ব শিক্ষা সামাজিক সকলো দিশতেই আমাৰ দলীয় যিটো আমাৰ নীতি নিয়ম আছে এই নীতি নিয়মৰ ওপৰত আৰু আমাৰ দলীয়ভাৱে যিটো ৰাজনৈতিক যিটো আমাৰ সিদ্ধান্ত এই সিদ্ধান্তৰ ওপৰতেই গুৰুত্ব সহকাৰে আলোচনা হ'ব আলোচনা হৈ পেলাই আজিৰ সভাখন ইয়াতে সমাপ্ত কৰা হ'ব আমি অপজিশ্যন মানে কনষ্ট্ৰাকটিভ অপজিশ্যন যাতে BTCত শান্তি উন্নয়নৰ যিটো পলিটিক্স এই পলিটিক্সটো আমি কৰি আছোঁ যিটো অপজিশ্যন খুব গুৰুত্ব সহকাৰে আমি লৈ পেলাই আমি কাম কৰি আছোঁ কাৰণ বৰ্তমানৰ যিটো BTC চৰকাৰ এই চৰকাৰখনে ৰাইজক যেনেকৈ অৱহেলিত কৰিছে আৰু নিৰ্বাচনৰ যিটো প্ৰতিশ্ৰুতি তেখেতসকলে কোনোদিনো কাম কৰিব পৰা নাই উন্নয়নৰ নামত পৰিৱৰ্তনৰ নামত তেখেতসকলে যিটো পলিটিক্স কৰিছিল তেখেতসকলে উন্নতিৰ কোনো ৰাজনীতি কৰিব পৰা নাই বৰঞ্চ BTCত এতিয়া মানে যিটো উন্নয়নৰ যিটো গঠিত কাম হ'ব লাগিছিল তেখেতসকলে কাম কৰিব পৰা নাই সেইটো আমি অবজাৰ্ভ কৰি আছোঁ আৰু যিটো আমাৰ BTC এটা শক্তিশালী এটা ৰাইজৰ যে এটা যিটো চৰকাৰ আছিলে এই চৰকাৰখন আজিৰ দিনত আমি পাব পৰা নাই তেখেতসকলে নিৰ্বাচনৰ বা ৰাজনৈতিকভাৱেই তেখেতসকলে ৰাইজৰ আগত কথাবিলাক কৈ আছে মিছা অপপ্ৰচাৰ কৰি পেলাই তেখেতসকলে আজিৰ দিনতো ৰাজনীতি কৰি থকাটো আমি দেখিব পাইছোঁ উন্নয়ন আমি একো দেখা পোৱা নাই আৰু তেখেতসকলে ৰাইজক যেনেকৈ প্ৰতিশ্ৰুতি দিছিল তেখেতসকলে কাম কৰিব পৰা নাই আৰু তেখেতসকলে যিটো ৰাইজক দিয়া যিটো প্ৰতিশ্ৰুতি কমিটমেণ্ট এই কমিটমেণ্টটো তেখেতসকলে 1 ইঞ্চিও মানে ফুলফিল কৰিব পৰা নাই ইয়াত নিশ্চয় আমি বিৰোধিতা কৰিবই লাগিব বা যাতে উন্নয়ন আৰু আমাৰ যিটো শান্তি সম্প্ৰীতি সেইটো আমি লক্ষ্য ৰাখি পেলাই আমি কনষ্ট্ৰাকটিভ যিটো অপজিশ্যন আমি বিৰোধী বেঞ্চৰ পৰা আমি কাম কৰি যাই থাকিম আৰু কামৰ লগত কোনো ধৰণৰ মিল নাই কথাটো কয় কিন্তু কামত নাই তেখেতসকলে বহু ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে তেখেতসকলে যোৱা এছেম্বলিতেই কিমান ডাঙৰ প্ৰতিশ্ৰুতি দিছিলে ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ আমি কম সময়ৰ ভিতৰতেই চাব পাৰিম বুলি কৈছে ক'ত গ'ল তেখেতসকলে মানে ফৰেষ্টৰ টকা ফৰেষ্ট ৰাইট যিটো আমাৰ পাব লগা যিটো মাটিৰ পট্টা আজিলৈ তেখেতসকলে একো কাম কৰিব পৰা নাই তেখেতসকলে কৈছিলে মানে কি বুলি কয় উপনিৰ্বাচনৰ পিছত মানে উন্নতিৰ ভূমিকম্প বুলি হ'ব বুলি কৈছিলে কেনেকুৱা ভূমিকম্প ৰাইজেতো আজিলৈকে দেখা পোৱা নাই তেখেতসকলৰ যিটো কথা
কথা আৰু কামৰ লগত কোনো ধৰণৰ মিল নাই আজিৰ দিনটোত 16টা ডিপাৰ্টমেণ্ট আজিলৈকে তেখেতসকলে কৈছিলে যে 16টা ডিপাৰ্টমেণ্ট কৰাৰ লগে লগে ডিচিসকলৰ এছিয়াৰ লিখিব পাৰিম আমি পাইছোঁ বুলি কৈছে কেনেকৈ লিখিব ডিচিৰ এছিয়াৰ আজিলৈকে ডিচিৰ চাকৰিটো ষ্টেট গভৰ্ণমেণ্টৰ তাতেই আছে BTCত তেওঁলোকৰ মানে পাৰ্চিয়েলহে ইয়াত দিয়া হৈছে কেনেকৈ লিখিব আৰু আজি কৰ্মৰ কথা কয় ৱাৰ্ক কালচাৰৰ কথা কয় আপোনালোকে জানে প্ৰিন্সিপাল ছেক্ৰেটাৰী এইটোও মানে ডুৱেল চাৰ্জত ষ্টেটত আধা কাম কৰিব BTCত আধা কাম কৰিব BTCত আজিৰ দিনতো প্ৰিন্সিপাল ছেক্ৰেটাৰী ফুল প্লেজেড প্ৰিন্সিপাল ছেক্ৰেটাৰী আনিবলৈ সক্ষম হোৱা নাই কেনেকৈ উন্নতি হ'ব BTCত ষ্টেটত 3 দিন কাম কৰিব আৰু BTCত 3 দিন কাম কৰিব সেইটো হয় নেকি প্ৰিন্সিপাল ছেক্ৰেটাৰীও ফুল প্লেজেড নহয় এই হেনেকৈ মানে আজি BTC কোনো দিনো মানে উন্নতি হোৱা আমি দেখা পোৱা নাই আৰু কামৰ লগত কথাৰ লগত কোনো ধৰণৰ মিল নাই বহু ধৰণৰ উন্নতিৰ কথা কয় উন্নতি কোনো দিনো তেখেতসকলে নোৱাৰে আৰু এতিয়া মানে COVID-19ৰ দহাই দি পেলাই উন্নতিটো আমি কৰিব পৰা নাই টকা পইচা নাই এনেকুৱা ধৰণৰ কোৱা কথাহে আমি শুনিব পোৱা দেখা গৈছে তেখেতসকলে কৈছে যে অৰুণোদয় আঁচনি মানে সঠিক যিটো মানে প্ৰাপ্য পাব লগা যিটো বেনিফিচিয়াৰী তেখেতসকলে পাব বুলি কৈছে কিন্তু তেখেতসকলে ৰাজনীতিকৰণ কৰিছে আজি যিসকলক তেখেতসকলে বেনিফিচিয়াৰী দিছে UPPLৰ চাকৰি কৰা UPPLক দিছে যাৰ মানে ট্ৰেক্টৰ আছে 4 চকীয়া বাহন আছে এনেকুৱা ধনী মহিলাসকলকো যাৰ মানে পাবলৈ তার মানে ক্ৰাইটেৰিয়া নাই UPPL হলে তেখেতসকলে প্ৰাপ্য হয় সেইটো কেনেকৈ হয় আমাৰ হাতত সকলোখিনি তথ্য আছে আমি কৈছোঁ এইবিলাক আমি তথ্য সহকাৰে আমি তেখেতসকলক কৈছোঁ কিন্তু আজিলৈকে কাৰেকশ্যন হোৱা নাই এইবিলাকৰ ওপৰত আমি প্ৰশাসনৰ লগত বা আমি যিটো আমাৰ যিসকল আমলা আছে আমাৰ BTCৰ যিসকল অফিচাৰসকল আছে তেখেতসকলক লগত আমি আমাৰ যিটো ৰাইজৰ যিটো আশা আকাংক্ষা যিটো আমাৰ কৰিব লগা কাম আছে এইবিলাক আমি দৃষ্টিগোচৰ কৰি পেলাই আমি অপজিশ্যন পাৰ্টৰ পৰাও আমি উন্নতিৰ কাৰণে কাম কৰাৰ কাৰণে আমি মানে আমি ডিসিশন লৈছোঁ 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि बेंटलाव थानाय मोनसिम सिब्राय इंलिश स्कुलाव नार्सारिनिफ्राय थाखो 8 सिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि आलादायै थानायनि राहानि थाखाय हस्टेलनि खाबु दङ गोजौ सोलोंथाइ लानाय रोंगौथि गोनां आरो मोजां फोरोंथाइ मोननाय फोरोंगिरिफोरनि गेजेरजों बे स्कुलाव फरायसाफोरनो सोलोंथाइ होनाय जायो Computer and Science Laboratory, Games and Sports, Physical Education, Smart Class, Art and Music Class, Coaching आरो टिउसननि खाबुखौ बे स्कुलाव मोननो हागोन गोग्गो आरो गुन गोनां सोलोंथाइ मोनहोनायनि थाखाय मोनसिम सिब्राय इंलिश स्कुलाव मुं थिसननायनि खाबुखौ लादो आबुङै मिथिनो थाखाय 99548 52542 94357 59226 आरो 60018 99387 मबाइल नम्बराव फोनांजाब खालामनो हागोन